welcome back to one channel, Khyati Vlogs. আজি মই ডক্টৰ অংকলৰ ঘৰলৈ গৈ আছো। ডক্টৰ অংকলৰ ঘৰত কিয় গৈছো আপোনাক মই কৈ দিছো। ভেকচিন আছে। মই অকণমান টিকলি হৈ আছো। ভয়ো লাগিছে, বিষাব নেকি? নেকান্দো বাৰু। আজিলৈকে মই এনেও নেকান্দিলো। সেইকাৰণে মোক ডক্টৰ অংকলে ইমানেই ভাল পায়। ভাল বুলি কয়, ভেৰি গুড বুলি কয়। আৰু মোৰ ডক্টৰ অংকলকো ইমান ভাল লাগে। এতিয়া আমি গৈছো ডিব্ৰুগড়। বলক তেতিয়াহ'লে আমাৰ লগত। বহাগ মানে সেউজীয়া। চেপাত সদায় কুলি চৰাইজনী ইমান ধুনীয়াকে মাতে। বিহু বতৰ চিঞৰ প্ৰাৰ্থনালে কিমান ধুনীয়া কুকুলি এখন। আটাইতকৈ ফেভৰেট জেগাটো যে মই কিমান ফটো যে উঠিছিলো। পথাৰ গছ, যিয়ে গছবিলাক ৰুইছে সিহঁতৰ কাৰণে বহুত বহুত থেংক ইউ। আমি ডিব্ৰুগড় টাউন পাবহি হৈছে। অলপ পাছত ডক্টৰ অংকলৰ ঘৰ পাম। সেইটো যে কবিতাটো যে আবৃত্তিটো বহুত ধুনীয়া কৰি থাকিবা, তেতিয়া তুমি আৰু ধুনীয়া ভেৰি গুড হৈ গৈছে। মই ইনজেকশ্যনো হ'ল ভেৰি গুড কাৰ এনেকৈ থাকিবা হা, এনেকৈ ধৰি থাকিবা ভেৰি গুড। ভেৰি গুড ভাল চল। হাতখন কেনেকুৱা লাগে বিষাই। আমি ৰিলায়েন্সলৈ আহিছো। কেনেকুৱা বিষাই কি হয়? ভাল হয়। Vai piscar.